নমস্কাৰ দ্য লাৰ্নিং বিজৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'ত কথা পাতিম আমাৰ ব্ৰেইনৰ বিষয়ে। হয়, আমাৰ ব্ৰেইনটো এটা অতি জটিল বস্তু আৰু আমাৰ ব্ৰেইনৰ বিষয়ে তাৰমানে এতিয়াও বহুত ষ্টাডি চলি আছে আৰু এই সম্পৰ্কত সাইন্টিষ্টসকলৰ মতে আৰু বহুত বেছি ফেক্ট আমি জানিবলৈ এতিয়াও বাকী আছে। আৰু তাৰ উপৰিও এতিয়ালৈকে যিমানবোৰ ফেক্ট আচলতে ব্ৰেইনৰ বিষয়ে আমি গম পাওঁ সেই সকলোবোৰ আচলতে বহুত আচৰিত কৰিবলগীয়া ফেক্ট হয়। আৰু এই ক্ষেত্ৰত কেইটামান ফেক্ট মই সংগ্ৰহ কৰি আজিৰ ভিডিঅ'টো বনাইছোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। লগতে আপুনি যদি ফাৰ্ষ্ট টাইম মোৰ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবলৈ পাহৰি নাযাব। এতিয়া আহোঁ ফেক্টকেইটালৈ। ফাৰ্ষ্ট ফেক্টটো হৈছে যে আমাৰ ব্ৰেইনটোত 73% আমাৰ পানী আছে আৰু গতিকে যেতিয়া আমাৰ অলপ হ'লেও ডিহাইড্ৰেশ্যন হয়, এটলিষ্ট মাত্ৰ 2% যদি ডিহাইড্ৰেশ্যন হয় তেতিয়াহ'লে ই আমাৰ মেমৰিত এফেক্ট কৰে, ই আমাৰ কনচেনট্ৰেশ্যন পাৱাৰটো কমাই দিয়ে। সেইটো কাৰণে আমাৰ বডিটোৰ লগতে আমাৰ ব্ৰেইনটো সদায় হাইড্ৰেট হৈ থাকিব লাগে। নেক্সট ফেক্টটো হৈছে যে আমাৰ ব্ৰেইনটোৱে আমাৰ বডিৰ 20% অক্সিজেন আৰু এনাৰ্জি ইউজ কৰে আৰু ইয়াক আমাৰ ব্ৰেইনটোলৈ কঢ়িয়াই লৈ যায় আমাৰ এই ব্লাড ভেচেলছবোৰে। এতিয়া আহোঁ অন্য এটা ফেক্টলৈ, সেইটো হৈছে যে আমাৰ ব্ৰেইনটো ইমান বেছি পাৱাৰফুল যে ই 23 ৱাটৰ ইলেক্ট্ৰিচিটি মানে প্ৰডিউচ কৰিব পাৰে, যিটো এটা সাধাৰণ বাল্ব জ্বলাবৰ কাৰণে ছাফিচিয়েণ্ট হয়। আৰু ব্ৰেইনৰ যিসমূহ নিউৰন আছে তাৰ সংখ্যাই হৈছে আচলতে 100 বিলিয়ন। আৰু যদি এটা এটাকৈ কাউণ্ট কৰিবলৈ যায় এজন ব্যক্তিয়ে তেতিয়াহ'লে তাক 3000 বছৰ লাগিব। এতিয়া আহোঁ অন্য এটা ফেক্টলৈ, সেইটো হৈছে যে আমাৰ ব্ৰেইনটো আচলতে কিছুমান খাদ্যবস্তুৰে আমি আমাৰ ব্ৰেইনটোক ভাল কৰি ৰাখিব পাৰোঁ। তাৰ ভিতৰত এটা এচেঞ্চিয়েল বস্তু হৈছে যে ভাইটামিন B1। হয়, ভাইটামিন B1 আচলতে আমাৰ যিটো ব্ৰেইনৰ যিটো শ্বৰ্ট টাৰ্ম আৰু লং টাৰ্ম যিটো মেমৰি হয় তাক আপোনাৰ ইমপ্ৰুভ কৰাত হেল্প কৰে। ই আমাৰ ব্ৰেইনত এটা কেমিকেল প্ৰডিউচ কৰে যাক কোৱা হয় এচিটাইলকলিন, আৰু এই কেমিকেলটোৱে আমাৰ কনচেনট্ৰেশ্যন পাৱাৰ আৰু মেমৰি ষ্ট'ৰ কৰা যিটো পাৱাৰ হয় সেইটো বঢ়াই তোলে। সেইটো কাৰণে আমাৰ খাদ্য তালিকাত ভিটামিন B1 যিটো বেছি থকা খাদ্যসমূহ আমি ইনক্লুড কৰিব লাগে। আৰু ভিটামিন B1 বেছিকৈ থকা খাদ্যসমূহৰ ভিতৰত হৈছে মাছ, মাংস, কণী, তাৰপাছত হৈছে সেউজীয়া মটৰ মাহজাতীয় যিবোৰ শস্য, আৰু তাৰ উপৰিও আপোনাৰ ফ্লেক্স চিড, ছানফ্লাৱাৰ চিড, আকৌ নাটছ, এইবোৰ আমি খাদ্য তালিকাত ইনক্লুড কৰিব পাৰোঁ। আমাৰ সৰু ল'ৰা ছোৱালীবোৰকো এইবোৰ আমি খুৱাব লাগে। আমাৰ অন্য এটা আচৰিত কৰিবলগীয়া ফেক্ট হৈছে যে আমাৰ ব্ৰেইনটোৱে যেতিয়া নতুন নতুন কথা শিকে তেতিয়া আমাৰ ব্ৰেইনৰ আকাৰটো সলনি হয়। আৰু এইটো সলনি হয় এইটো কাৰণে যে যেতিয়া নতুন কিবা এটা আমি শিকোঁ তেতিয়া নিউৰনছবোৰৰ মাজত নতুন কানেকশ্যন হয় আৰু ই আমাৰ ব্ৰেইনৰ যিটো গ্ৰে মেটাৰ বুলি কোৱা হয় এই বস্তুটোক ইনক্ৰিজ কৰে, আৰু যাৰ ফলত আমাৰ ব্ৰেইনটো এক্টিভ হৈ থাকে আৰু লগতে বুদ্ধিমত্তাটো বাঢ়ে। সেইটো কাৰণে নতুন নতুন কথা সদায় শিকিবলৈ চেষ্টা কৰিব লাগে, নতুন যিকোনো এটা স্কিল সদায় শিকিবলৈ চেষ্টা কৰিব লাগে যাৰ দ্বাৰা আপুনি ব্ৰেইনটোক এক্টিভ কৰি ৰাখিব পাৰে। অন্য এটা কথা হৈছে যে আমাৰ এটা ভুল ধাৰণা আছে যে আমাৰ ব্ৰেইনৰ মাত্ৰ 10%হে আমি ইউজ কৰোঁ, কিন্তু সেইটো নহয়। নিউৰ'চাইণ্টিষ্টসকলে কোৱা মতে আমাৰ ব্ৰেইনৰ আমি গোটেইখিনি আমি ইউজ কৰোঁ। যেতিয়া আমি শুই থাকোঁ তেতিয়াও আমাৰ ব্ৰেইনটো আচলতে এক্টিভ হৈ থাকে, আমাৰ ব্ৰেইনটো সকলো সময়তে এক্টিভ হৈ থাকে। এতিয়া আহোঁ এটা ডাঙৰ ফেক্টলৈ, সেইটো হৈছে যে আমাৰ ব্ৰেইনটো যিকোনো ধৰণৰ ছুপাৰ কম্পিউটাৰতকৈ অধিক শক্তিশালী হয়। আমাৰ ব্ৰেইনটো যিকোনো ধৰণৰ ছুপাৰ কম্পিউটাৰতকৈ অধিক শক্তিশালী, আৰু আমাৰ ব্ৰেইনে যিমান ক্ষিপ্ৰতাৰে কাম কৰিব পাৰে কোনো কম্পিউটাৰৰ সাধ্য নাই। উদাহৰণস্বৰূপে ধৰক আপুনি কামত ব্যস্ত আছে আৰু আপোনাৰ সন্তানটি বিচনাত খেলি আছে, আপুনি তাক অকণমান চকু দিও আছে আৰু লগতে আপুনি কাম কৰি আছে। সেই সময়তে দেখিছে যে সি জঁপিয়াই বিচনাৰ পৰা পৰি যাওঁ হৈছে, তেনেকুৱাতে আপুনি গৈ তাক থাপ মাৰি ধৰিছে। আৰু এই ঘটনাটো হৈছে একদম ছেকেণ্ডৰ ভিতৰত। আৰু এইটো কেনেকৈ হৈছে যে আপুনি যেতিয়া দেখিছে ল'ৰাটোক তেতিয়া আপোনাৰ চকুৱে আপোনাৰ ইনফৰ্মেশ্যন দিছে ব্ৰেইনক, আৰু ব্ৰেইনে অৰ্ডাৰ দিছে আপোনাৰ মাছলক, আৰু আপুনি এই ছেকেণ্ডৰ ভিতৰতে গৈ পেলাই এক্ট কৰিছে। গতিকে আপুনি ভাবি চাওক যে ইমান কম সময়ৰ ভিতৰত কাম কৰিব পৰা শক্তি আচলতে কোনো কম্পিউটাৰৰ নাই। সেইটো কাৰণে ব্ৰেইনটোক কেতিয়াও আণ্ডাৰ এষ্টিমেট কৰিব নালাগে, ব্ৰেইনটোক সুস্থ ৰাখিবলৈ চাব লাগে। আৰু লগতে এই কথাটো মনত ৰাখিব লাগে যে আমাৰ ব্ৰেইনৰ আনলিমিটেড ষ্ট'ৰেজ কেপাচিটি আছে। সেইটো কাৰণে ব্ৰেইনটোক যদিও এই বহুত জটিল হয়
কিন্তু আমাৰ জীৱনত মানে ব্ৰেইনৰ ভাল ব্ৰেইন বুলি কোৱা হয় ন, ভাল ব্ৰেইনৰ মানুহ, ভাল মগজৰ মানুহ, মগজটো চোকা হ'ব লাগে, এনেকুৱা ধৰণৰ যিবোৰ কথা কোৱা হয়, আচলতে এইবোৰ কথাই হয় যে আমাৰ ব্ৰেইনটোক আমি সুস্থ ৰাখিবলৈ চেষ্টা কৰিব লাগে। আমাৰ শৰীৰটোৰ লগতে ব্ৰেইনকো আমি খাদ্য দিব লাগে, খাবলৈ দিব লাগে, আৰু তাৰ লগতে আমি ভাল চিন্তাৰে আমাৰ মগজুক মানে শান্ত কৰি ৰাখিব লাগে, আৰু লগতে কি কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে, আৰু সুষম খাদ্য খাব লাগে। এতিয়ালৈ আহোঁ আজিৰ এই ভিডিঅ'টোৰ এইখিনি ফেক্ট জানি যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে জনাব কমেণ্ট কৰি, আৰু পুনৰ কওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব। নমস্কাৰ।